হেল্ল' ষ্টুডেণ্ট, এডুকেশ্যন ফৰ ইউ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত ক্লাছ 10ৰ বিজ্ঞান বিষয়ৰ ফাৰ্ষ্ট ইউনিট টেষ্টত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে আধুনিক পৰ্যাবৃত্ত সূত্ৰ কোনে আগবঢ়াইছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, হেনৰি মজৰে। হেনৰি মজৰে আধুনিক পৰ্যাবৃত্ত সূত্ৰ আগবঢ়াইছিল। পৰৱৰ্তী প্ৰশ্ন, আধুনিক পৰ্যাবৃত্ত তালিকাত কিমানটা বৰ্গ আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি, 18টা বৰ্গ আছে। আধুনিক পৰ্যাবৃত্ত তালিকাত 18টা বৰ্গ আছে। নেক্সট কুৱেশ্যন, পৰ্যাবৃত্ত তালিকাত কিমানটা পৰ্যায় আছে? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 7টা। আধুনিক পৰ্যাবৃত্ত তালিকাত 7টা পৰ্যায় আছে। নেক্সট কুৱেশ্যন, ক্ষাৰ ধাতুবোৰ কোনটো বৰ্গত থাকে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, প্ৰথম বৰ্গ। ক্ষাৰ ধাতুবোৰ প্ৰথম বৰ্গত থাকে আৰু ক্ষাৰ মৃত্তিকা ধাতুবোৰ দ্বিতীয় বৰ্গত থাকে। কুৱেশ্যন 5, নিষ্ক্ৰিয় গেছ কোনটো বৰ্গত থাকে? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, 18 নম্বৰ বৰ্গ। নিষ্ক্ৰিয় গেছ বা সম্ভ্ৰান্ত গেছ 18 নম্বৰ বৰ্গত থাকে। নেক্সট কুৱেশ্যন, পৰমাণু ব্যাসাৰ্ধ বা পাৰমাণৱিক ব্যাসাৰ্ধ বাওঁফালৰ পৰা সোঁফালে অপশ্যন এ বৃদ্ধি পায়, অপশ্যন বি হ্ৰাস পায়, অপশ্যন সি একে থাকে, অপশ্যন ডি প্ৰথমে বাঢ়ে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, হ্ৰাস পায়। পাৰমাণৱিক ব্যাসাৰ্ধ পৰ্যাবৃত্ত তালিকাত বাওঁফালৰ পৰা সোঁফালে হ্ৰাস পাব। নেক্সট কুৱেশ্যন, হেলোজেনবোৰ কোনটো বৰ্গত থাকে? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি, 17 নম্বৰ বৰ্গ। হেলোজেন মৌলবোৰ 17 নম্বৰ বৰ্গত থাকে। হেলোজেন মৌলবিলাক হৈছে আমাৰ ক্লৰিন, ব্ৰমিন, আয়ডিন, এইবিলাক হৈছে হেলোজেন মৌল। নেক্সট কুৱেশ্যন, মেণ্ডেলিফে মৌলসমূহক কি অনুসৰি সজাইছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, পাৰমাণৱিক ভৰ। মেণ্ডেলিফে মৌলসমূহক পাৰমাণৱিক ভৰ অনুসৰি সজাইছিল। নেক্সট কুৱেশ্যন, আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তি কি? অপশ্যন এ পাৰমাণৱিক ভৰ, অপশ্যন বি পাৰমাণৱিক সংখ্যা, অপশ্যন সি ঘনত্ব, অপশ্যন ডি ভ্যালেন্সি। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, পাৰমাণৱিক সংখ্যা। আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তি হ'ল পাৰমাণৱিক সংখ্যা। নেক্সট কুৱেশ্যন, উদ্ভিদে কি প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে? এই 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ল সালোক সংশ্লেষণ, অপশ্যন বি সালোক সংশ্লেষণ। উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে। নেক্সট কুৱেশ্যন, সালোক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় ৰঞ্জক পদাৰ্থ হ'ল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি, ক্ল'ৰ'ফিল। সালোক সংশ্লেষণৰ বাবে ৰঞ্জক পদাৰ্থটো হ'ল ক্ল'ৰ'ফিল। নেক্সট কুৱেশ্যন, মানুহৰ হৃদযন্ত্ৰত কিমানটা কোঠা থাকে? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন চি, 4টা। মানুহৰ হৃদযন্ত্ৰত 4টা কোঠালি থাকে। এটা হৈছে সোঁৱলিন্দ, এটা বাওলিন্দ, এটা সোঁনিলয় আৰু এটা বাওনিলয়। নেক্সট কুৱেশ্যন, ৰক্তৰ ৰঙা কণিকা কি বহন কৰে? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, অক্সিজেন। ৰক্তৰ ৰঙা কণিকাবিলাকে অক্সিজেন বহন কৰে। নেক্সট কুৱেশ্যন, বৃক্কৰ কাৰ্য হ'ল? 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি, নিষ্কাশন। বৃক্কৰ কাৰ্য হৈছে অলাগতিয়াল পদাৰ্থবোৰ নিষ্কাশন কৰা। এমাইলেজ কোনটো গ্ৰন্থিৰ পৰা ওলায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ, লালটি গ্ৰন্থি। এমাইলেজ লালটি গ্ৰন্থিৰ পৰা ওলায়। নেক্সট কুৱেশ্যন, জাইলেমে কি পৰিবহন কৰে? 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন বি, পানী। জাইলেমে মাটিৰ পৰা শিপাৰ জৰিয়তে পানী শোষণ কৰি পাতত লৈ যায়। নেক্সট কুৱেশ্যন, ফ্ল'এমে কি পৰিবহন কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, খাদ্য। ফ্ল'এমে পাতত প্ৰস্তুত হোৱা খাদ্যখিনি উদ্ভিদৰ গোটেইখিনি অংগলৈ লৈ যাব। কুৱেশ্যন 18, ATP কোৱা হয়? অপশ্যন এ শক্তিৰ মুদ্ৰা, অপশ্যন বি ভিটামিন, অপশ্যন সি হৰম'ন, অপশ্যন ডি এনজাইম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, শক্তিৰ মুদ্ৰা। ATPক কোষীয় শক্তিৰ মুদ্ৰা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, বংশগতিৰ জনক বুলি কাক জনা যায়? এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, মেণ্ডেল। গ্ৰেগৰ জোহান মেণ্ডেলক বংশগতিৰ জনক বুলি জনা যায়। কুৱেশ্যন 20, মানুহৰ লিংগ নিৰ্ধাৰণ কৰে? অপশ্যন এ এক্স, অপশ্যন বি ৱাই, অপশ্যন সি XY, অপশ্যন ডি XX। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন সি, XY। মানুহৰ লিংগ নিৰ্ধাৰণ কৰে X আৰু Y ক্ৰমোজোমে। নেক্সট কুৱেশ্যন, DNA সম্পূৰ্ণ নাম হ'ল? 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ডিঅক্সি ৰাইবো নিউক্লিক এচিড। DNA ফুল ফৰ্মটো হৈছে ডিঅক্সি ৰাইবো নিউক্লিক এচিড আৰু RNA ফুল ফৰ্ম হৈছে ৰাইবো নিউক্লিক এচিড। নেক্সট কুৱেশ্যন,
মানুহৰ শৰীৰত ক্ৰোমোজোমৰ সংখ্যা হ'ল, চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 46ডাল। মানুহৰ শৰীৰত ক্ৰোমোজোমৰ সংখ্যা হৈছে 46ডাল আৰু জোৰ হিচাপে ক'লে 23 জোৰ। নেক্সট কুৱেশ্যন, XX ক্ৰোমোজোমে বুজায় অপশ্যন এ পুৰুষ, অপশ্যন বি মহিলা, অপশ্যন সি দুয়োটা, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মহিলা। XX ক্ৰোমোজোমে মহিলা বুজায়। নেক্সট কুৱেশ্যন, XY ক্ৰোমোজোমে বুজায় অপশ্যন এ মহিলা, অপশ্যন বি পুৰুষ, অপশ্যন সি দুয়ো, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি পুৰুষ। নেক্সট কুৱেশ্যন, বায়ুত পোহৰৰ বেগ কিমান? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। নেক্সট কুৱেশ্যন, উত্তল দাপনে সদায় কি ধৰণৰ প্ৰতিবিম্ব গঠন কৰে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি অহৎ প্ৰতিবিম্ব। নেক্সট কুৱেশ্যন, অৱতল দাপনে সূৰ্য ৰশ্মি ক'ত কেন্দ্ৰীভূত কৰে? এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি ফকাছ। অৱতল দাপনে সূৰ্য ৰশ্মি ফকাছত কেন্দ্ৰীভূত কৰিব। নেক্সট কুৱেশ্যন, লেন্সৰ ক্ষমতাৰ একক হ'ল, অপশ্যন এ জুল, অপশ্যন বি ডায়প্টাৰ, অপশ্যন সি ওৱাট, অপশ্যন ডি নিউটন। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ডায়প্টাৰ। লেন্সৰ ক্ষমতাৰ একক হৈছে ডায়প্টাৰ। নেক্সট কুৱেশ্যন, উত্তল লেন্সক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি অভিহাৰী। উত্তল লেন্সক অভিহাৰী লেন্স বুলিও জনা যায়। নেক্সট কুৱেশ্যন, অৱতল লেন্সে সদায় কেনেকুৱা প্ৰতিবিম্ব গঠন কৰে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি অহৎ প্ৰতিবিম্ব। অৱতল লেন্সে সদায় অহৎ প্ৰতিবিম্ব গঠন কৰিব। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।